কিৰণ বেদী ভাৰতবৰ্ষৰ এগৰাকী সমাজ সংস্কাৰক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া। 1972 চনত ভাৰতৰ আৰক্ষী বাহিনীত যোগদান কৰা কিৰণ বেদী হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া। ভাৰতীয় আৰক্ষী অনুসন্ধান আৰু বিকাশ দপ্তৰৰ প্ৰধান আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কালতে 2007 চনত তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ পৰা স্বেচ্ছাকৃতভাৱে অৱসৰ গ্ৰহণ কৰে। তেওঁ ভাৰতীয় দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক আপকি কচেৰিৰ আঁতধৰোতা তথা বিচাৰক আছিল। 1949 চনৰ 9 জুনত ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ অমৃতসৰত প্ৰকাশ পেজৱাৰিয়া আৰু প্ৰেম পেজৱাৰিয়াৰ দ্বিতীয়গৰাকী কন্যা সন্তান হিচাপে কিৰণ বেদীৰ জন্ম হৈছিল। অমৃতসৰৰ ছেক্ৰেড হাৰ্ট কনভেণ্ট স্কুলত শিক্ষা গ্ৰহণ কৰি থকা সময়ত তেওঁ ৰাষ্ট্ৰীয় কেডেট কৰ্পছত যোগদান কৰিছিল। 1970 চনত তেওঁ চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰিছিল। 1988 চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগত স্নাতক উপাধি লাভ কৰিছিল। 1999 চনত তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি দিল্লীৰ পৰা সমাজ বিজ্ঞান বিভাগত PhD উপাধি লাভ কৰিছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ঘৰুৱা অশান্তি। তেওঁ 1970 চনৰ পৰা 1972 চনলৈ খালসা কলেজ ফৰ ৱমেন অমৃতসৰত ৰাজনীতি বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে কৰ্মৰত আছিল। 1972 চনত তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথম মহিলা বিষয়া হিচাপে কৰ্মৰত আছিল। কিৰণ বেদী আৰু অন্যান্য 17জন আৰক্ষী বিষয়া লগ হৈ 1988 চনত নৱজ্যোতি ইণ্ডিয়া ফাউণ্ডেশ্যন নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰিছিল। সংস্থাটোৱে ড্ৰাগছ আসক্ত লোকসকলক আসক্তিৰ পৰা মুক্ত কৰি তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিছিল। বৰ্তমান সংস্থাটোৱে অশিক্ষিত আৰু ৱমেন এম্পাৱাৰমেণ্টৰ দৰে সামাজিক সমস্যাসমূহ নিৰাময় কৰাৰ চেষ্টা কৰিছে। 1994 চনত কিৰণ বেদীয়ে ইণ্ডিয়া ভিজন ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানটোৱে পুলিচ ৰিফৰ্মছ, প্ৰিজন ৰিফৰ্মছ, ৱমেন এম্পাৱাৰমেণ্ট, গ্ৰাম্য আৰু সামাজিক উন্নতিৰ হকে কাম কৰে। কিৰণ বেদী দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া ভাৰতৰ এগৰাকী উল্লেখযোগ্য সদস্য। ইয়াৰ আন দুগৰাকী উল্লেখযোগ্য সদস্য হৈছে আন্না হাজাৰে আৰু অৰবিন্দ কেজৰিৱাল। তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে লোকপাল বিলৰ ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰক দাবী জনাইছিল। 2011 চনৰ 16 আগষ্টত কিৰণ বেদী আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া ভাৰতৰ প্ৰধান সদস্যসকলক গ্ৰেপ্তাৰ কৰা হয়। সেইদিনাখনেই আকৌ সন্ধিয়া কিৰণ বেদী আৰু অন্যান্য সদস্যসকলক মুকলি কৰি দিয়া হয়। 12 দিন প্ৰতিবাদ কৰাৰ পিছত ভাৰত চৰকাৰ আৰু সদস্যসকলৰ মাজত হোৱা আলোচনাৰ পিছত লোকপাল বিল খচৰা প্ৰস্তুত কৰোঁতে 3টা চৰ্ত মানি ল'বলৈ সংসদে মান্তি হয়। তেওঁ 1979 চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা প্ৰেছিডেন্টছ গেলেণ্টৰী এৱাৰ্ড, 1994 চনত ৰমন মেগছেছে বঁটা, 1995 চনত মহিলা শিৰোমণি পুৰস্কাৰ, 2005 চনত মাদাৰ টেৰেছা মেম'ৰিয়েল নেশ্যনেল এৱাৰ্ড, 2007 চনত জি অস্তিত্ব এৱাৰ্ড, 2008 চনত বেংক অৱ বৰোদাৰ দ্বাৰা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড, 2009 চনত আজতকৰ দ্বাৰা ৱমেন এক্সিলেন্স এৱাৰ্ড আৰু চাৰ্টিফিকেট অফ ৰিকগনিশ্যন লছ এঞ্জেলছ ষ্টেট অৱ কেলিফৰ্ণিয়া আদি বিভিন্ন বঁটা লাভ কৰিছে।